যুক্তি আছে। নৱকুমাৰ দলে ডাঙৰীয়া অত্যন্ত এগৰাকী ভদ্ৰ ৰাজনীতিক নেতা। তেওঁৰ ভদ্ৰতা, নম্ৰতা, শিষ্টাচাৰ, তেওঁৰ ব্যক্তিত্ব আটাইতকৈ ডাঙৰ সম্পদ, শক্তি আৰু সম্ভাৱনা। গতিকে ঢকুৱাখানা সমাজখন অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ ৰাইজে জানে যে বৌদ্ধিক দিশত আগৰণুৱা, সাংস্কৃতিকভাৱে অত্যন্ত সক্ৰিয় আৰু সামাজিকভাৱে এটা সমন্বয়ৰ ধাৰা বোৱাব পৰা মহাশক্তি হৈছে ঢকুৱাখানা সমাজ। এইখন সমাজৰ সকলো দক্ষতা আছে। কৃষ্টি, সংস্কৃতি, ভাষা, সাহিত্য সমন্বয় গঢ় দিয়াৰ ক্ষেত্ৰত ঢকুৱাখানাই অতীতৰ পৰাই এটা গুৰুত্বপূৰ্ণ ভূমিকা অসমৰ সমাজ জীৱনত লৈ আহিছে। সেইকাৰণে ঢকুৱাখানা অঞ্চলৰ ৰাইজক অসমৰ প্ৰতিটো প্ৰান্তৰ ৰাইজে অত্যন্ত শ্ৰদ্ধা সহকাৰে সম্বোধন কৰে আৰু চাই গ্ৰহণ কৰে। গতিকে আজি সভাত মই বেছি দীঘলীয়া বক্তব্য নাৰাখোঁ। মই কেৱল আপোনালোকৰ শ্ৰীচৰণত মূৰ দোৱাই নৱদলীয় হৈ আশীষ ল'বলৈ আহিছোঁ। ইয়াৰ পূৰ্বতেও মই আহিছোঁ কেইবাটাও নিৰ্বাচনী পূৰ্বৰ সভাবিলাকত মই আপোনালোকৰ সৈতে মত বিনিময় কৰিছোঁ। কিন্তু এটাই কথা কওঁ যে এই 2026 চনৰ বিধানসভা নিৰ্বাচন আমাৰ বাবে কিয় গুৰুত্বপূৰ্ণ। আমি সকলোৱে জানো যে স্বাধীনতাৰ কালৰে পৰা দীৰ্ঘদিন ধৰি কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ শাসনৰ বাগজৰি হাতত লোৱা দলটোৱে আছিল ভাৰতীয় জাতীয় কংগ্ৰেছ। প্ৰায় 60 বছৰ কাল ৰাজত্ব চলালে। সেই সময়ত এই বৌদ্ধিক দিশত আগৰণুৱা লখিমপুৰ, ধেমাজি এই জিলাৰ ৰাইজে কংগ্ৰেছ চৰকাৰক বহুবাৰ আবেদন নিবেদন কৰি তেখেতসকলক আহ্বান জনাইছিল, অনুৰোধ জনাইছিল যে আপোনালোকে একো কৰিব নোৱাৰিলেও আমাক ৰাস্তা পদূলিকেইটা বনাই দিয়ক, আমাক ন্যূনতম যোগাযোগ আৰু যাতায়াত ব্যৱস্থাটো শক্তিশালী কৰক, কাৰণ বাকীখিনি কাম ৰাইজে নিজেই কৰিব। কাৰণ কৃষি অৰ্থনৈতিক ক্ষেত্ৰতো এই দুইখন জিলাৰ এটা সুকীয়া পৰিচয় আছে অসমৰ সমাজ জীৱনত। অসমৰ সমাজ জীৱনৰ খাদ্য ভাণ্ডাৰ হিচাপে পৰিচিত এই অঞ্চল, হয়নে নহয়? গতিকে এই অঞ্চলটোৱে অসমৰ সমাজ জীৱনলৈ উল্লেখযোগ্য অৱদান বৌদ্ধিক দিশত, সাংস্কৃতিক দিশত আৰু কৃষি ক্ষেত্ৰত আগবঢ়াইছে। তৎসত্ত্বেও কংগ্ৰেছ দলটোৱে ক্ষমতাত থাকি কোনোদিনেই এই কথাবিলাকক গুৰুত্ব নিদিলে। মোৰ এতিয়াও মনত আছে যেতিয়া আমি